নমস্কাৰ টিকবানি ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি মই আপোনালোকক আমাৰ কালেকশ্যনৰ কটন কেঁচাপাতৰ বহুত বেছি ধুনীয়া কাপোৰ কেইটামান দেখুৱাম বুলি ভাবিছো তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ প্ৰথমতে আপোনালোকক দেখুৱাম লেভেণ্ডাৰ কালাৰ এযোৰ কাপোৰ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ কটন কেঁচাপাতৰ কাপোৰবোৰ আচলতে একদম পিন্ধিবলৈ লাইট ৱেইট হয় এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই গাতে বৰ্ক কৰা হৈছে ভাল লাগিছে নে কাপোৰযোৰ লাইট কালাৰ হয় আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে আঁচলটো কটন কেঁচাপাতৰ কাপোৰ হয় আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ থাকিব আৰু এইটো হৈছে ইয়াৰ ব্লাউজ পিছটো এটা আহিছে ডিজাইনটো সিম্পল কে আৰু মেখেলাখনৰ লগতে আপোনালোকক দেখাইছো মেখেলাখনো ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলা কটন কেঁচাপাতৰ কাপোৰ হয় বহুতেই বেছি ধুনীয়া আৰু একেবাৰে লাইট ৱেইট পিন্ধি আপোনালোকে বহুত বেছি কমফৰ্টেবল পাব আৰু আজি মই আপোনালোকক যিকেইযোৰ কাপোৰ দেখুৱাইছো কটন কেঁচাপাতৰ গোটেই কেইযোৰ কাপোৰৰ প্ৰাইচ 5000 হ'ব প্ৰতিযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ থাকিব কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছো এই কাপোৰযোৰ ৰংটো চাওকচোন বহুত বেছি ধুনীয়া হয় ৰংটো আৰু এইটো হৈছে ইয়াৰ আঁচলটো কালাৰটো আচলতে ভিডিঅ'ত ইমান বেছি ভাল লগা নাই হয়তো কিন্তু বহুত বেছি ধুনীয়া হয় ৰংটো আৰু এইটো হৈছে সাইড পাৰিটো এইটো হৈছে আঁচলটো ধুনীয়া লাগিছে নে কাপোৰযোৰ এইটো হৈছে কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিছটো আপোনালোকক দেখাই দিছো এইটো হৈছে ইয়াৰ ব্লাউজ পিছটো হাতত আহিব সিম্পল কে হৈছে ব্লাউজ পিছটো মেখেলাখনৰ লগতে আপোনালোকক দেখাই দিছো মেখেলাখনো ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন হৈছে মেখেলা হৈছে মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় কটন কেঁচাপাতৰ কাপোৰ হয় আৰু প্ৰতিযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ থাকিব আৰু আপোনালোকৰ যদি ভিডিঅ' দেখুৱা কাপোৰ ভাল লাগে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰতে কন্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে এবাৰ আপোনালোকক দেখাইছো বটল গ্ৰীণত এযোৰ কাপোৰ আৰু এইটো চাওকচোন আঁচলটো কাপোৰ এই কাপোৰযোৰ বহুত ধুনীয়া হয় চাওকচোন দূৰৰ পৰা এবাৰ দেখাই দিছো ভাল লাগিছে নে কাপোৰযোৰ এইটো হৈছে ইয়াৰ সাইড পাৰি কাপোৰযোৰ ফুটাই দি ডিজাইন কৰা হৈছে কিন্তু দূৰৰ পৰা দেখিলে গুণাই দি কৰা নিচিনা লাগে আপোনালোকে ধৰিব পাৰিছে নাই বাৰু দূৰৰ পৰা গুণা নিচিনা লাগে দেখিবলৈ ধুনীয়া হয় কাপোৰযোৰ ব্লাউজ পিছটো আছে আপোনালোকে দেখাই দিছো এইটো হৈছে ইয়াৰ ব্লাউজ পিছটো সিম্পল কে হাতত ডিজাইন আছে এইটো হৈছে ব্লাউজ পিছটো মেখেলাখনৰ লগতে আপোনালোকক দেখাই দিছো মেখেলাখনো ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ গুণা কৰা নিচিনা লাগিছে হয়নে বৰ ধুনীয়া হয় কাপোৰযোৰ এইটো হৈছে কাপোৰযোৰ কটন কেঁচাপাতৰ কাপোৰ হয় আৰু আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ থাকিব আপোনালোকৰ যদি ভাল লাগে স্ক্ৰীনত দিয়া নম্বৰতে কন্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছো এই কাপোৰযোৰ চাওকচোন বৰ ধুনীয়া হয় কাপোৰযোৰ ভাল লাগিছে নে দূৰৰ পৰা কিন্তু গুণা কৰা নিচিনা লাগিছে নে গুণাই দি কৰা নিচিনা লাগে দূৰৰ পৰা ফুটাটো বহুত বেছি ধুনীয়া হয় ডেজলি এটাও আছে চাওকচোন এইটো হৈছে ইয়াৰ আঁচলটো সাইড পাৰিটো আপোনালোকক দেখাই দিছো এইটো হৈছে ইয়াৰ সাইড পাৰিটো এইটো হৈছে কাপোৰযোৰ আৰু মেখেলাখন লগতে আপোনালোকক দেখাই দিছো মেখেলাৰ ব্লাউজ পিছ আছে লগতে আপোনালোকক দেখাই দিছো এখন হৈছে মেখেলাখন কিমান হেভিকে ৱৰ্ক কৰা হৈছে ধৰিব পাৰিছেনে এখন হৈছে মেখেলাখন এইখন হৈছে মেখেলাখন ধুনীয়া হয় কাপোৰযোৰ ব্লাউজ পিছটো আপোনালোকক লগতে দেখাই দিছো সিম্পল কে আছে ব্লাউজ পিছটো হাতত ডিজাইন আহিব এইটো হৈছে ইয়াৰ ব্লাউজ পিছটো আৰু কাপোৰযোৰৰ ৰংটো সৈতে কালাৰ কম্বিনেশ্যনটো যিটো কালাৰ কম্বিনেশ্যন দি কৰা হৈছে সেইটো বহুত বেছি ধুনীয়া হয় আৰু ৰেডি টু ওয়্যাৰ কৰি দিলেহে বেছি ভাল লাগিব এইটো হৈছে কাপোৰযোৰ ভাল লাগিছে নে ধুনীয়া এযোৰ কাপোৰ হৈছে কাপোৰযোৰ কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছে একদম সিম্পল কে কৰা হৈছে কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো মাজৰ ডিজাইনটো চাওকচোন একদম সৰু সৰুকে ঘনকে কৰা হৈছে আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে সাইড পাৰিটো এইটো হৈছে ইয়াৰ আঁচলটো ধুনীয়া এযোৰ কাপোৰ হৈছে কাপোৰযোৰ ভাল লাগিছে নে কাপোৰযোৰ বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু ইয়াৰ মেখেলাখন দেখাই দিছো আপোনালোকক এইখন হৈছে ইয়াৰ মেখেলাখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ এই কাপোৰযোৰ ধুনীয়া হয় কাপোৰযোৰ ৰংটো বহুত বেছি ধুনীয়া হয় ভিডিঅ'ত যেটো কালাৰ একদম কেতিয়াবা সেম নাহে কালাৰটো কিন্তু কাপোৰযোৰ সঁচাকৈ ধুনীয়া হয় ৰংটো বহুত বেছি ধুনীয়া হয় এইটো হৈছে কাপোৰযোৰ কটন কেঁচাপাতৰ কাপোৰ কটন কেঁচাপাততে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছো এইটো হৈছে ইয়াৰ আঁচলটো আৰু মাজত গোটেই গাতে একদম সৰু সৰুকে কাম কৰা হৈছে বৰ ধুনীয়া হয় কাপোৰযোৰ
ভাল লাগিছে নে এইযোৰ হৈছে কাপোৰযোৰ আৰু এইটো হৈছে আঁচলটো ব্লাউজ পিচটো আপোনালোকক দেখাই দিছোঁ ব্লাউজ পিচটো ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচ ভাল লাগিছে নে কাপোৰযোৰ মেখেলাখন লগতে আপোনালোকক দেখাই দিছোঁ আপোনালোকে কমেন্ট কৰিব দেই কাপোৰবোৰ আপোনালোকৰ কাৰণে দেখুৱাও আপোনালোকে কমেন্ট এটা নকৰে ভিউজ বহুত পাওঁ কিন্তু কি হয় লাইক নকৰে আপোনালোকে কমেন্ট নকৰে কৰিব আকৌ কমেন্ট যেহে ভাল লাগে ভিডিঅ' বনাই সেইকাৰণে আজিকালি আগতে হঠাৎ দুটাকে দিছিলোঁ আজিকালি এটাই দিওঁ আৰু আপোনালোকে যে কমেন্ট নকৰে লাইকো নকৰে লগতে মনটো বেয়া লাগি যায় আৰু এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আৰু দহি কৰি যেতিয়া পাৰিটো লগাই দিয়া হ'ব তেতিয়া বেছি ভাল লাগিব আৰু যেতিয়া পিন্ধা হ'ব তেতিয়া বেছি ধুনীয়া লাগিব কাপোৰযোৰ ঠিক আছে কাপোৰযোৰ কটন কিচাপতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ এই কাপোৰযোৰ চাওকচোন ইমান ধুনীয়া হয় আৰু দূৰৰ পৰা একদম গুণাই দিব পৰা নিচিনা লাগিছে নে কাপোৰযোৰ একদম গুণাই দিব পৰা নিচিনা লাগে কাপোৰযোৰ দেখিলে আৰু এইটো হৈছে ইয়াৰ আঁচলটো গোটেই কাটে ৱৰ্ক কৰা হৈছে সাইড পাৰিটো দেখাই দিছোঁ আপোনালোকক সেইটো হৈছে ইয়াৰ সাইড পাৰি এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ ধুনীয়া হয় পিন্ধিলে বহুত ভাল লাগে কাপোৰবোৰ কালাৰটো ভাল লাগিছেনে এইটো হৈছে কাপোৰযোৰ আৰু ইয়াৰ ব্লাউজ পিচ মেখেলা সকলো আপোনালোকক দেখাই দিওঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব চেণ্টাৰ এইটো হৈছে ব্লাউজ পিচটো মেখেলাখনৰ লগতে দেখাই দিওঁ আপোনালোকক এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে মেখেলাখন এই কাপোৰযোৰ ধুনীয়া হয় দেই আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ যিটো সূতা দি কৰা হৈছে সঁচাকৈ সূতাটো বহুত বেছি ধুনীয়া এটা ডেজিং আছে ভাল লাগে দেখিবলৈ আৰু এই কাপোৰযোৰ যদি আপোনালোকে মানে ধুনীয়াকৈ পিন্ধে মানে গুণা কটন কিচাপটো গুণা ৱৰ্ক কৰা নিচিনা লাগিব কাপোৰযোৰ দূৰৰ পৰাটো গুণা ৱৰ্ক কৰা নিচিনা লাগে ওচৰৰ পৰাহে ধৰিব পাৰিব যে গুণা ৱৰ্ক নহয় বুলি বহুত বেছি ধুনীয়া হৈছে কটন কিচাপৰ কাপোৰ হয় আৰু আপোনালোকৰ ভিডিঅ' দেখুৱা কাপোৰ যদি পচন্দ আহে স্ক্ৰীনত দিয়া নাম্বাৰতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কল কৰিব পাৰে মেছেজো কৰিব পাৰে কটন কিচাপত আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ এইটো হৈছে ইয়াৰ আঁচলটো গোটেই কাপোৰযোৰ চাওকচোন ইয়াৰ ডিজাইনটো বহুত বেছি ধুনীয়া হয় ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ হৈছে ইয়াৰ ডিজাইনটো ভাল লাগিছে নে কাপোৰযোৰ ব্লাউজ পিচটোৰ লগতে আপোনালোকক দেখাই দিওঁ ব্লাউজ পিচটো হৈছে এইটো হাতত আহিব চিম্পলকৈ ডিজাইনটো এইটো হৈছে ব্লাউজ পিচটো আৰু মেখেলাখনে সাইড পাৰিকেইটা আপোনালোকক দেখুৱাই দিছোঁ লগতে এখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখন আৰু সাইড পাৰিকেইটাৰ লগতে আপোনালোকক দেখুৱাই দিছোঁ এইকেইটা হৈছে ইয়াৰ সাইড পাৰিকেইটা ভাল লাগিছে নে কাপোৰযোৰ কটন কিচাপৰ কাপোৰ হয় আৰু প্ৰতিযোৰ কাপোৰ আমাৰ ৰেডি টু ৱেৰ থাকিব আজি মই আপোনালোকক যিমান কিছু কাপোৰ দেখুৱালোঁ কটন কিচাপৰ গোটেই কাপোৰকেইযোৰ প্ৰাইচ হৈছে 5,000 ভিডিঅ'ৰ শেষত আপোনালোকক কটনৰে কাপোৰ দুযোৰ দেখুৱাই দিওঁ আৰু কাপোৰযোৰ আচলতে ৰংটো বহুত বেছি ধুনীয়া হয় সেইকাৰণে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ কটনৰে হয় কাপোৰযোৰ আৰু চাওকচোন ৰংটো যে ইমান ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই কাপোৰযোৰতে চাওকচোন গোটেই কাপোৰযোৰতে একদম হেভিকৈ ৱৰ্ক কৰা হৈছে ভাল লাগিছে নে কাপোৰযোৰ এইটো হৈছে ইয়াৰ আঁচলটো ৰংটো বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু সাইড পাৰিটো চাওকচোন একদম অকণমানকৈ কৰা হৈছে এইটো হৈছে ইয়াৰ সাইড পাৰিটো কৰি দিলে বহুত বেছি ধুনীয়া লাগিব দেখিবলৈ আৰু ব্লাউজ পিচটোৰ লগতে আপোনালোকক দেখাই দিছোঁ এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনটো চিম্পলকৈ আছে এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু আপোনালোকক দেখাই দিছোঁ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখন এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় ৰংটো বহুত বেছি ধুনীয়া হয় কাপোৰযোৰৰ কটননিত আছে কাপোৰযোৰ কটননিত আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাইছোঁ আৰু এই কাপোৰযোৰৰ ৰংটো বহুত বেছি ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু এই কাপোৰযোৰ মাজতো চাওকচোন গোটেই কাপোৰযোৰতে হেভিকৈ ৱৰ্ক কৰা হৈছে খুব ঘনকৈ ডিজাইনখিনি কৰা হৈছে আৰু ইয়াৰ সাইড পাৰিটো বহুত বেছি ধুনীয়া হয় অকণমানিকৈ কৰা হৈছে এইটো হৈছে ইয়াৰ সাইড পাৰি এই কাপোৰযোৰ ৰেডি টু ৱেৰ কৰিলে বেছি ধুনীয়া লাগিব আৰু ইয়াৰ ব্লাউজ পিচটো আৰু মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছে নে কাপোৰযোৰ ৰংটো বহুত বেছি ধুনীয়া বহুত বেছি ইউনিক হয় কালাৰটো বহুত বেছি ধুনীয়া এইযোৰ কাপোৰ আৰু ইয়াৰ ব্লাউজ পিচটো লগতে দেখুৱাই দিওঁ আপোনালোকক এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো একদম সিম্পলকৈ আছে হাতত হৈছে ইয়াৰ ব্লাউজ পিচটো আজিৰ ভিডিঅ' দেখুৱা কাপোৰবোৰৰ ভিতৰত আপোনালোকক কোনযোৰ কাপোৰ বেছি ধুনীয়া লাগিছে কমেণ্ট কৰি জনাব আৰু আজি যদি আমাৰ কালেকশ্যন আপোনালোকে চাই ভাল পাইছে আৰু লগতে আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন চাই থাকিম বুলি ভাবিছে আমাৰ ভিডিঅ'টো এবাৰ লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ আজি কাপোৰৰ কালেকশ্যন দিছে আপোনালোকে ভাল পালেনে যদি চাই ভাল পাইছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন যদি আপোনালোকে চাই থাকিম বুলি ভাবিছে
তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আমাক কাপোৰ অৰ্ডাৰ কৰিম ভাবে অৰ্ডাৰ কৰিব পাৰে। আমি পাটৰ, মুগাৰ, টচৰ, কটন, পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ। যদি আপোনালোকে কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে ভিডিঅ' দেখা নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আপোনালোকে যদি ব্ৰাইডেল ৱেৰো চাম বুলি ভাবে ব্ৰাইডেল ৱেৰো আপোনালোকে ল'ব পাৰে, অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে বহুতে সুধি থাকে আমাৰ দিগবাণী বুটিখন ক'ত আছে। আমাৰ দিগবাণী বুটিখন আছে শিৱসাগৰ 80 ৰোডত হোটেল স্কাইচেফৰ ওচৰত। আপোনালোকে যদি ইয়াতকৈ কিবা জানিব বিচাৰে যদি ফোন নম্বৰ দিয়া আছে ভিডিঅ'ত তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। আৰু আজি আমাৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ। এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ, ধুনীয়া ধুনীয়া কালেকশ্যনলৈ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ। আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।